হেই গাইজ, কি খবৰ আপোনালোকৰ? ভাত পানী খাই আকৌ এবাৰ ওলালোঁ আজি অন্তিমটো নিশা আমাৰ ধনশিৰি থিয়েটাৰৰ মাটিয়া খানাত। এয়া আমি সকলো ৰেডি হৈছোঁ আৰু তাৰপিছত এয়া চাওকচোন মোৰ বৰমা সাজ সুস্মিতা, তুমি মোৰ আজি। আহকচোন তেন্তে অলপ অভিনয়ৰ সৈতে গান উপভোগ কৰোঁ। মিঠা মিঠা তোমাৰে মৰম হিয়াতে দিয়া হিহানি জিয়া জিয়া প্ৰেমৰে ৰং অধৰতে দিয়া পাখি মিঠা মিঠা তোমাৰে মৰম হিয়াতে দিয়া হিহানি মোৰ প্ৰতিটো উশাহে উশাহে তোমাৰে শিহৰণ নিশা নিশা সপোনৰে আকাশত সুস্মিতা তোৰ ওচৰলৈ এতিয়া আহিছিল মেণ্টেল হস্পিটেললৈ নিব লাগিব। এজনী ছোৱালীৰ কাৰণে আজি ৰমেনৰ এই অৱস্থা। ইয়াৰ বাবে দুখী ইয়াৰ লগৰবোৰ ৰমেন গাড়ী ৰখি আছে। ব'লা এয়াখিনি গাড়ী সুস্মিতা গাড়ী ৰখি আছে। লৈ যা ৰমেন যা সুস্মিতা আছে যা সুস্মিতা ওচৰলৈ যাম মই যাম। সুস্মিতা তুমি মোৰ সুস্মিতা যা সুস্মিতা আছে লৈ যা সুস্মিতা তুমি মোৰ খুৰা জীৱনত কেতিয়াও এনে ভুল নকৰিবা। ছোৱালীৰ মাত উলিয়াই সুস্মিতা হয় তোমালোকে ৰমেনক যি প্ৰলোভন দিলা, তাৰ জীৱনটো তেনেকৈ ধ্বংস কৰিলা। ভৱিষ্যতে যাতে কাৰো লগত তেনে কাম নকৰা। তোমালোকে কোনোদিন এনে অন্যায় কাকো নকৰিবা। আজি মোৰ ল'ৰাটো মেণ্টেল হস্পিটেললৈ যাব। আজি মানুহ চিনি নাপাই বলিয়া গ'লে সুস্মিতা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হ'ব যোৱা তোমালোক এনেধৰণৰ সুন্দৰ সুন্দৰ অভিনয় গান আপোনালোকৰ মাজলৈ মই লৈ আনিম। গতিকে নতুনকৈ যদি আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।